হয়, ডিব্ৰুগড় কনভয় ৰোডৰ দৃশ্য আপোনালোকক দেখাই আছোঁ। ইতিমধ্যে ৰাজ্য চৰকাৰে যি চালকসকলক লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, তেওঁলোকৰ বাহনসমূহত 50% যাত্ৰী লৈ চলালেও ভাড়া বেছি ল'ব নোৱাৰিব বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই দিশত তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে, ভাড়া কোনো কাৰণতে বেছিকৈ ল'ব নোৱাৰিব, আৰু যদি ভাড়া বেছিকৈ লয় তেনেহ'লে আইনৰ ফালৰ পৰা দণ্ডনীয় হ'ব বুলি যি সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ পাছতে এতিয়া সকলোবিলাক মালিক পক্ষ, গাড়ীৰ চালকসকল একত্ৰিত হৈছে আৰু তেওঁলোকে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু ডিব্ৰুগড়তো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এইদৰে আচলতে তেওঁলোকৰ বাহনসমূহ তেওঁলোকে ৰখাই অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কাৰণ তেওঁলোকে ভাড়া কম লৈ তেওঁলোকে চলাব নোৱাৰে। আৰু ইয়াত বিভিন্নজন বিষয়ববীয়া কৰ্মকৰ্তা আছে আচলতে যিসকলে গাড়ী চলাচল কৰে। মই আপোনাৰ ওচৰলৈ যাব চেষ্টা কি ক'ব বিচাৰিব ইতিমধ্যে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক লৈ? এতিয়াতো আমাৰ ৰাজ্য চৰকাৰ আমাৰ যিটো সমস্যা দিলে আমিতো উপায়হীন হৈ গৈছোঁ। আমি এতিয়া আন্দোলন নকৰিলে আমাৰতো উপায় নাই, আমিতো প্ৰতিবাদ কৰিবই লাগিব। আমি এতিয়া যিটো পইচা আমি দিনটো গাড়ীখন চলাই টকা 100 পাওঁ বা 200 পাওঁ, না আমাৰ ঘৰ চলিছে না কি আমাৰ ল'ৰা ছোৱালী আছে। কিন্তু ৰাজ্য চৰকাৰে যিটো এটা আঁচনিও গাঁৱৰ হিন্দী মনৰ ফলত একো আঁচনিও নিদিলে কিবা এটা চৰকাৰে আমাক সুবিধা দিয়ক, নাইতো আপুনি হেৰি কৰক 100% দিয়ক, নাইলেও ভাড়া বঢ়াই দিয়ক। যদি 50% দিয়ে চৰকাৰে দিয়ে আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেনেঞ্চ কৰি চলিম, আৰু চৰকাৰে আমাক ভাড়া বেছি ল'বলৈ আমাক সিদ্ধান্ত দিয়ক, তাৰপাছত আমাক ক'বলগীয়া চৰকাৰৰ লগত একো নাই। কিন্তু আৰু অহাত যদি আমাক যদি এইটো অৱস্থা চৰকাৰে কৰে, বাকী কালিলৈ যদি কিবা পৰ্যায় কিবা হয় তেতিয়া চৰকাৰে আমাক দুখিব নোৱাৰে। তেনেহ'লে এতিয়া গোটেই কৰ্মচাৰী এতিয়া জংগী আন্দোলন কৰিব, মানে অনিৰ্দিষ্ট কাললৈকে বন্ধ হৈ থাকিব। এইটো এতিয়া মানুহ কিছুমানে এতিয়া মোৰ লগত এজন মানুহ আছে, তেওঁ ইমাৰ্জেঞ্চি হ'ল, তাক যদি মই লৈ আহোঁ সেইজনক চৰকাৰে ফটকা ৰাস্তাত গাড়ী ৰখাই পেলাই ফটকা ফাইন কাটি দিয়ে। এজন গাড়ী মানুহেতো টকা 200 কমাব, তাক 2000 টকা ফাইন দিবলৈতো সাধ্য নহয়, ক'ৰ পৰা দিব? এটা গুৰুত্বপূৰ্ণ বিষয় এওঁলোকে কৈছে, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম। যদি চৰকাৰে আপোনালোকৰ দাবী মানি নলয়, ইতিমধ্যে চৰকাৰে কৈছে যে ভাড়া বেছিকৈ ল'লে আইনৰ ফালৰ পৰা দণ্ডনীয় হ'ব, কিন্তু 50% যাত্ৰী লৈ চলাব লাগিব। আৰু আপোনালোকৰ এই ক্ষেত্ৰত আমি এটাই কথা কওঁ, আজি ইমানখিনি শ্ৰমিক, আজি শ শ্ৰমিক বাহিৰৰ পৰা আহিলে, সিহঁতৰ কাৰণে নিৰ্ধাৰিত চবকে সহায় কৰিলে। আমাৰ মটৰ শ্ৰমিকৰ লগত কোনো ধৰণৰ সহায় সাহায্য নাই, আজিলৈকে কোনো প্ৰদান নাই কৰা। আজি ল'ৰাখিনি শ্ৰমিক হয় আমাক গাড়ী ভৰাই দিয়ক, ভাড়া কিবা কৰি দিয়ক, নহ'লে গাড়ী সুবিধা দিয়ক, নহ'লে আমাক চাকৰি দিয়ক, 4th গ্ৰেডৰ হওক 3rd গ্ৰেডৰ হওক যিয়ে হওক, আমি গাড়ী সম্পূৰ্ণভাৱে এৰি দিম। শ্ৰমিকক আমিও নকৰোঁ। সেইবিলাক শ্ৰমিকক যদি সহায় কৰিছে, নিম্ন শ্ৰমিকক সহায় কৰিব পাৰে, মটৰ শ্ৰমিকক কিয় সহায় কৰিব নোৱাৰে চৰকাৰে? কোনো ধৰণে এতিয়া সহায় আজি 5 মাহ সবাই লকডাউন দিলে, কোনো ধৰণৰ সহায় সাহায্য নাপালোঁ। আমি ডিষ্ট্ৰিক্ট উপায়ুক্ত মহোদয়ক দিলোঁ, CMক দিলোঁ, কোনো ধৰণৰ আমি সহায় সহযোগিতা নাপালোঁ। এতিয়া যদি চৰকাৰে আপোনালোকৰ দাবী মানি নলয়, পৰৱৰ্তী সময়ত আপোনালোকৰ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম, তাৰ প্ৰতি সম্পূৰ্ণ জগৰীয়া চৰকাৰ হ'ব। এতিয়া তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, যদি চৰকাৰে তেওঁলোকৰ দাবী মানি নলয়, এইদৰে ৰাজ্যৰ সকলো প্ৰান্তত আচলতে যিবিলাক যাত্ৰীবাহী গাড়ী আছে, যাত্ৰীবাহী বাহন আছে, সকলো বন্ধ কৰিছে। ইয়াত ই ৰিক্সালৈকে বিক্ৰম, অটো, মেজিক, বিভিন্ন নৈশ বাছ, দিনৰ বাছ যিবিলাক সকলোবিলাক বন্ধ কৰি ৰাখিছে। আপোনালোকক কিছু দৃশ্য আমি দেখাইছোঁ। আচলতে যিটো এইটো বাণীপুৰৰ ষ্টেচন হয়, ইয়াৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানলৈ বাছসমূহ যায়, আৰু এওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, যদি চৰকাৰে ইয়াৰ পিছত দাবী মানি নলয় তেওঁলোকে জংগী আন্দোলন কৰিম বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।